মদ খোৱা ল'ৰা বহুত ভাল থাকে জানেনে নাই মানে কিয় মদ খোৱা ল'ৰাবোৰ কি হয় খোৱাৰ পিছত খুলি পেলাই কথা কয় সেইটো হয় কিন্তু বহুত খুলি কথা কয় মই পাইছো তেনেকুৱা এতিয়া তাই কৈছে কাৰণে সকলোবোৰ সত্য হৈ পৰিব কিন্তু ল'ৰাকেইটাক কৈছো তোমালোকে এইবোৰ খন্তেকীয়া বাৰ্তালাপ শুনি ফূৰ্তি কৰি লাভ নাই তুমি মদ খোৱা বা নোখোৱা মই মদ খাওঁ বা নাখাওঁ কিন্তু কোনোবা এটা ল'ৰাই মদ অকণ খাই কোনোবা ছোৱালীজনীক যদি কিবা এটা কয় তেতিয়া আমাৰ ভাল বেয়া কোনো বিচাৰ নকৰে গোটেই ল'ৰা জাতিটোকে সাঙুৰি লৈ আহিব ডাইৰেক্ট ক'ব ল'ৰা জাতিটো বহুত অভদ্ৰ মদ অকণ খালে কাকো চিনি নাপায় সিহঁতে ছোৱালীক সন্মান কৰিব নাজানে এই ল'ৰা জাতিটোলে মদ খোৱা জাতিটোলে বিয়া হৈ যাবই নাপায় জীৱন নৰক হৈ যায় তেতিয়া আমাক বেয়া বুলি ক'বলৈ সিহঁতে ইমান কোনো ভাবি নাচায় হয়তো তাই নিজেও মদপি ল'ৰা এটালে বিয়া হৈ নাযায় জাষ্ট কথাখিনি কৈছে সেইখিনি শুনি আমি ভুল গ'লে নহ'ব আমাক ইমানকণ বেয়া বুলি ক'বলৈ কোনেও ভাবি নাচায় ডাইৰেক্ট ক'ব এই ল'ৰা জাতিটোৱে বেয়া সিহঁতেই অভদ্ৰ মদ খোৱা মানুহলৈ বিয়াই হ'ব নাপায় এটা মানুহৰ কাৰণে গোটেই মানুহখিনি বেয়া হৈ গুচি যায় গম পাইছে ন যদি বাপেকেও ঘৰত কিবা মদ খাই হুলস্থুল কৰে কোনোবা ছোৱালীজনী গোটেই ল'ৰাখিনিকে ক'ব এই ল'ৰাখিনি এনেকুৱাই মতা মানুহখিনি এনেকুৱা মদ খাই সিহঁতক অভদ্ৰামি কৰিব জানে এইটোৱে হৈছে ৰিয়েলিটি